ফুলা হা এই মই ইন্স্যুরেন্সৰ ফাইলটো যে ক'ত থলা বাৰু মই যে পোৱা নাই বিচাৰি ইন্স্যুরেন্সৰ ফাইল তোমাৰ ইন্স্যুরেন্সৰ ফাইল মই বোলো কেতিয়া ক'ত থলো হে কোৱাচোন নিজে বস্তুবোৰ ঠিকে থাকে থব নোৱাৰা আৰু তাৰপিছত গৈ পেলাই তুমি সেই মোক ধৰিবা নহয় কিয় মই সিদিনা এই ইন্স্যুরেন্স অফিচৰ পৰা আহি পেলাই তোমাৰ হাতত দিয়া নাই মোক কেতিয়া দিছিলা হে মোক কেতিয়া দিছিলা তোমাৰ এইটো গ'ল্ড গম পাইছা নিজৰ বস্তুবোৰ নিজে ঠিক ঠাইত থব নোৱাৰা আৰু পিছত গৈ পেলাই মোকে ধৰি থাকা নহয় মই ক'ত থলো কি কৰিলো কথা ক'বলৈ আহিছে কিয় সিদিনা মই ফাইলটো আনি পেলাই তোমাৰ হাতত দিয়া নাই এতিয়া মিছা মাতিছা কি ক'লা মই মিছা মাতিলো তোমাৰ বস্তু মই লুকুৱাই থম আকৌ মই তোমাক পিছত মিছা মাতিম নহয় মই বস্তু লুকুৱাই থৈছো তোমাৰ মানে নকৈছো তোমাৰ এই মগজুৰ সঁচাকৈ গণ্ডগোল হৈছে গম পাইছা ডাক্তৰক দেখুৱাই ল'বা হৰি 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 এই মানুহটোৰ পৰা আৰু মোৰ সুখ নহ'ল দেই ৰ'বাচোন ৰ'বা সেইদিনাখন তুমি সেই ডাক্তৰৰ প্ৰেছক্ৰিপশ্যনখন হেৰাওঁতে তেতিয়াও তুমি সেই মোকে নধৰিছিলানে কিয় সেইখন দেখোন তোমাৰ বেগতে ওলা তুমি যে সেইখন আনি মোৰ বেগত সোমাই ৰাখিবা মই সেইটো কথা কেনেকৈ জানো কোৱাচোন তোমাৰ এইটো গ'ল বুজিছা গ'ল আৰু তোমাৰ সেই লাজ থকা হ'লে তুমি মোক সদায় সদায় এনেকৈ নকৰা লাজত নধৰিবা কিন্তু কৈ দিছো মগজুত ধৰা সেই মূৰত ধৰা মই সেইবিলাকত নামাতো কিন্তু লাজত ধৰিলে মই খাই পাওঁ হৈছে যোৱা কি কৰিবা লাজত ধৰিলে কি কৰিবা কোৱাচোন মোক কি কৰিবা মাৰিবা দিয়া মাৰাচোন মাৰা দৰকাৰ পৰে মই মাৰিব পাৰো মাৰিব লাজত ধৰিলে মই মাৰি পেলাব পাৰো কি কৰিম নকয় কি কৰিম তোমাক কি কৰিম কি মানে কথা ক'বলৈ আহিছে তোমাৰ মনত ইমান ভাল বুদ্ধি এটা কেনেকে খেলালে বাৰু আলহীকো ডাইৰেক্ট নকলা আৰু আমি অভিনয় কৰিলো দেখিলা নিজে নিজে গুচি গ'ল তোমাক মানিছো দেই তোমাৰ কিন্তু ভাল বুদ্ধি আছে বুজিছা মই ভাবি আছিলো মানে প্ৰথমতে মই ভাবিলো যে কি উপায় কৰো কেনেকৈ খেদাও এই মহাপুৰুষক তাৰপিছত এই হঠাৎ মনত পৰি এই জুৰিহঁতৰ ঘৰত কিতাপ এখন পঢ়িছিলো আলহী খেদোৱাৰ উপায় আৰু সেই তাতেই আছিলে কিতাপটো কেনে কিতাপখন কোনে লিখা মনত নাই লেখকজনক এবাৰ লগ পোৱা হ'লে ধন্যবাদ এটা জনালোহেঁতেন এই লেখকজনক লগ পোৱা হ'লে নহয় আৰু দুখনমান প্ৰেক্টিকেল বুক লিখিবলৈ মইনো ক'ত গ'লো আছিলো ৰাস্তাত ঘূৰি আপোনালোকৰ কাজিয়াকে খন ঘূৰি আহিলো আমাৰ কাজিয়া শেষ হ'ল বুলি আপোনালোক কোনে ক'লে কওকচোন কাৰণ আলহী খেদাৰ উপায় কিতাপখনৰ লেখক ময়ে হয় কিতাপখনত পতি পত্নীয়ে কাজিয়া কৰি আলহী খেদাৰ উপায়টোহে আছে ঘূৰি আহিলে কি কৰিব লাগিব সেইটো মই লিখা নাই কিতাপখনৰ দ্বিতীয় সংস্কৰণ এটা মই উলিয়াম বুলি ভাবিছো দুদিনমান মই আপোনালোকৰ ইয়াতে থাকিম পুলিন্দা আপোনাৰ অফিচলৈ দেৰি হ'ব নহয় যাওক বৌ আপুনি ভাত পানী ৰান্ধকগৈ মই আপোনালোকৰ গেষ্ট হাউচতে মোৰ কামটো আৰম্ভ কৰোঁগৈ ভাত পানীখিনি তাতে দিম